স্বাগতম জনাইছোঁ এখন ব্যতিক্ৰমী বিয়ালৈ। এইজন দৰা হয়, তেওঁ নিজে কাম কৰি আছে। আজি 14 আগষ্টত ৰিচেপশ্যন আছে, ছোৱালী আগতেই লৈ আহিল। চ' আজি 14 আগষ্ট আমি সকলোৱে চেলিব্ৰেশ্যন কৰিছোঁ। জয় হিন্দ, জয় ভাৰত আৰু জয় আই অসম। আৰু এই শস্য শ্যামলাৰ দেশত আমি আজি এখন সৰু বিয়াত আমি উপস্থিত আছোঁ। আচলতে এই যুৱকজন মোৰ খুলখালী হয়, মোৰ মিছেছৰে ভায়েক হয়, সম্বন্ধীয় ভায়েক, তেওঁৰ খুৰাকৰ ল'ৰা। আৰু এইবিলাক সকলোখিনি গাঁৱৰ ৰাইজে সকলো আগবাঢ়ি আহিছে কৰিবলৈ কামখিনি। মাটি দাইল হৈ আছে, এখন মিক্সড চব্জি হৈ আছে জোল আকাৰৰ। তাৰপিছত আজি বহুত গৰম যদিও ধুনীয়া বতাহ আছে, পৰিৱেশটো যথেষ্ট আনন্দৰ। আৰু বিয়া এখন হ'লেতো পৰিৱেশ নিশ্চয় হাঁহি ভৰাই হয়। আচলতে য'ত মৰম থাকে, আৱেগ থাকে, তাত সকলোখিনি সুন্দৰেই হয়। চ' মই এইটোৱে বিশ্বাস কৰোঁ, মৰম আৰু সাদৰেৰে যদি সকলোখিনি আমি কাম কৰিব পাৰোঁ, এই পৃথিৱীখন সৰ্বাংগীন সুন্দৰ হৈ পৰে আৰু পৰিবও যদি আমি সকলোৱে চেষ্টা কৰোঁ। চ' আজিলৈ এই ভিডিঅ'টি আগবঢ়াইছোঁ আপোনালোক সকলোলৈ। আশা কৰোঁ সকলোৱে আদৰেৰে গ্ৰহণ কৰিব। এই গাঁৱৰ আয়তীসকলে সকলোখিনি কাম কৰি আছে। বহুত আগতেই গম পালোঁ, খালি ঔটেঙা কাটি আছে, ঔটেঙাৰ তেওঁলোকে এখন টক বনাব। গৰমত আচলতে সকলো কি ক'ম আৰু বুজি পাইছে, সকলোতেতো এ চি নাই, গাঁৱতটোতো এ চি নাই, কিন্তু এইটো এটা সহজ সৰল গাঁৱৰ পৰিৱেশ। এনেকৈয়ে অসমৰ মানুহে ঔটেঙাৰ কি বনাব আজিকালি 7-8 মাহ গৰমত কটায়। চ' আমাৰ এইটো অভ্যাস হৈ গৈছে। এয়া নেমু টেঙা আৰু এয়া আমাৰ গাঁৱৰে এগৰাকী নাৰীয়ে ধুনীয়াকৈ নাচিছে গানৰ তালে তালে। বৰ্ষা বৰ্ষাই চাহ দি আছে, লাল চাহ। তো এনেকৈয়ে সকলোখিনি কাম হৈ আছে ভিতৰুৱাকৈ। ইয়াৰ ভিতৰৰ অৱস্থা গুৰ কাটি আছে। আৰু আনহাতেতো নাচ গান নাথাকিলে নহ'বই। আৰু এইফালে গাঁৱৰ এখন সৰু ঘৰৰ সৰু দৃশ্য, এটা সৰু পাকঘৰত মাক দেউতাকে কি কি লাগে নালাগে ৰাইজৰ খোৱাৰ বাবে যোগাৰ কৰাত ব্যস্ত। দৰাৰ মাকেও অনা নিয়া কৰি আছে বস্তুবিলাক। এখন বিয়া পাতিবলৈ গ'লে মাক বাপেকৰ মূৰত কিমান বোজা, সেইটো কোৱাৰ প্ৰয়োজন নাই। এয়া এখন ধুনীয়া ৰভাৰ, সৰু তথাপিও মৰম লগা। বাহিৰৰ পৰা এইটো এটা দৃশ্য। আৰু চাৰা মৰাৰ ভিডিঅ'টো মই ল'লোঁ এইটো কাৰণে, মোৰ মতেতো 70% মানুহে চাৰা খায়, মানে লুকা চুৰিকৈ হ'লেও। মই নেখাওঁ, বাট বহুতে খায়। এজন যুৱকক ক'লোঁ মই ভিডিঅ'টো ল'ম। ইয়াত এটাই ভাল লাগে, সকলোৱে মিলিজুলি কাম কৰে, কাকো ক'ব লগা নহয়। আৰু বিয়াত আচলতে সকলোৱে আগবাঢ়ি আহে, যিকোনো এখন সমাজতে। এইজনৰ ভিডিঅ' মই আগতেও লৈছোঁ, এই যুৱক দুজনৰ, সৰু কিশোৰ দুজনৰ। এজন হ'ল টুংকুলু, আনটো হ'ল ছোটা ভীম। আগতে মই ভিডিঅ' দিছোঁ সিহঁতৰ। এই ছোটা ভীমৰ দেউতাক ঋতু লাগিলে ন। আৰু লাঞ্চটো কৰিবলৈ আছে। ঠিক আছে। এনেকৈ কেইটামান মই শ্বট দি দিছোঁ যাতে আপোনালোকে অনুভৱ কৰিব পাৰে এখন বিয়াৰ, সাধাৰণ এখন বিয়াৰ কি হৈ থাকে। এইজন দৰা অহা যোৱা কৰি আছে, ব্যস্ত তেওঁ কামত। আকাশখন চাওক কিমান ধুনীয়া আছে, সেউজীয়া আৰু ওপৰত নীলা, ভাল লাগি যায়। কিন্তু সঁচাকৈ এটা আনন্দময়ৰ মানে এটা পৰিৱেশ। দীঘলতী পাত, আচলতে এইটো গোহালিত হৈছে এখন যিটো মানে খাদ্যস্থলী, য'ত আহাৰ গ্ৰহণ কৰা হ'ব। এই এয়াৰ কুলাৰৰ আগত সৰু সৰু বাচ্চাকেইটা নিজৰ কথাত ব্যস্ত। এতিয়া যে তুমি দূৰ ধোঁৱাতেই গলিছে মোৰ হৃদয় ৰঙী ফাগুন। এয়া বিয়াৰ বাবে যুগুতোৱা এটা মণ্ডপ হয় এইটো। নিচুকাই নিজকে নিজে
আঁকিছো সপোন তুমি যে মোৰ আপোন এয়া পানী তুলি আহিলে এয়া দৰাৰ ভাগৰ পানী তুলি আহিছে ছোৱালীৰ ঘৰৰ অলপ পিছত হ'ব এজন নাগৰিকে উৰুলি কেনেকৈ দিয়ে দেখুৱাইছে এয়া পুথি পঢ়িছে ভাগৱত পাঠ তোমাতেই হেৰাও মই এতিয়া যে তুমি দূৰ ধোঁৱাতেই গলি গৰম তেল হৈ আছে আমাৰ ঔটেঙা ভাজিবৰ কাৰণে টকটো যে বনাব ঔটেঙা দি তাৰ এইটো প্ৰিপেৰেশ্যন মোৰ হৃদয় ৰঙে ফাগুন ঔটেঙাৰ টকটো ধুনীয়া হৈছিল মই খাই চালোঁ আৰু কাষত আমাৰ বনাই আছে মাছ বনাই আছে দেখুৱাম এইটো নিচুকাই নিজকে ঔটেঙাটো ভাজোঁতে কিন্তু ইয়াৰ কালাৰটো বহুত ধুনীয়া হৈ গৈছিলে এয়া মাছৰ জোল বনাই আছে মাছৰ দুটা আঞ্জা আছিল এটা টক এটা মাছৰ আপোনাৰ খাৰ আছিল বৰ ধুনীয়া হৈছিল খাৰটো এয়া দৰাক ধুৱাই আছে এই আইতাগৰাকীয়ে বহুত ধুনীয়া ধুনীয়া হাস্যমধুৰ কথাৰে গা ধুৱাই আছে এই যুৱকজনক ভাৰতীয় পতাকাৰ কথা কি ক'ম এইবাৰ স্বাধীন লাগিছে নাজানো কিয় কিন্তু বহুত দিনৰ পিছত সকলোৰে ঘৰে ঘৰে ত্ৰিৰংগা দেখি মই আজি গৌৰৱান্বিত এই সেউজীয়াখিনিয়ে কৈ যায় আমি ভাৰতত আছোঁ আৰু আজি ভাৰতীয় এখন বিয়াত আমি বহি খাবলৈ লৈছোঁ তুমিয়ে দিবলৈ পালা পদিনা চাটনি মাছ মাংস ইয়াৰে হৈ গ'ল ন মাহ দালিৰ জুতি লগা এসাঁজ আপোনালোকেও যাতে এনেকৈ উপভোগ কৰি যায় সকলো বিয়া সমাজৰ এখন নতুন অনুষ্ঠান এয়া হোমৰ আগত দৰা কইনা বহিছে কইনাই মুখ নেদেখুৱালে বহুত পিছত দেখুৱালে গতিকে দেখুৱাব নোৱাৰিলোঁ বৰ্তমান দৰাৰ মাকে নাচি আছে বহুত ফূৰ্তি এই আনন্দ নিশ্চয় মাক বাপেকহে গম পাব প্ৰতিজন ল'ৰা ছোৱালীৰ মাক দেউতাকে দৰাৰ বন্ধু বান্ধৱ আৰু তেওঁৰ আত্মীয় স্বজনে সকলোৱে মিলি নাচি আছে সৌজন দৰা তেওঁৰ বন্ধু পাৰ্টিটো বহুত ষ্ট্ৰং বহুতো বন্ধু বান্ধৱ আহিছে এজন দৰাৰে এজন ৰিলেটিভ হয় সংগীতত যথেষ্ট দখল থকা এজন যুৱক সকলো বাদ্যযন্ত্ৰই তেওঁ ধুনীয়াকৈ বজাব জানে তেওঁৰ পত্নীও এজনী সুগায়িকা ত' এই যুৱকসকলে আনন্দ প্ৰকাশ কৰিব পৰাকৈ এটা অনুষ্ঠান আমাৰ আগত লাইভ দি গৈছে মই এনজয় কৰিলোঁ চ' এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো আৰু মই এইটো কাৰণে ভিডিঅ'টো দিলোঁ ইমান গৰমত ইমান কষ্টৰ মাজতো অলপ হাঁহিবলৈ ঠাই পালোঁ আৰু আপোনালোকেও নিশ্চয় ভাল পাব ভিডিঅ'টি চাই জনাব মোক কেনেকুৱা লাগিল এনেকৈ অলপ আনন্দ কৰি যাব লাগিব কষ্টৰ মাজত চ' আজিলৈ আহোঁ ধন্যবাদ জয় হিন্দ জয় ভাৰত জয় আই অসম আৰু 15 আগষ্টৰ দিনটোলৈ আপোনালোক সকলোকে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ আৰু এই স্বাধীনোত্তৰ ভাৰতত সকলোৱে যেন একেলগে এখন সৰ্বাংগীন সুন্দৰ শক্তিশালী ভাৰতৰ বাবে সকলোৱে চেষ্টা কৰি যাওঁ কষ্ট কৰি যাওঁ আৰু সকলোৱে এখন সুস্থিৰ ভাৰত নিৰ্মাণ কৰাত আগবাঢ়ো সমগ্ৰ পৃথিৱীবাসীৰ আগত ভাৰতক 1 নম্বৰত আনিবলৈ ধন্যবাদ nacho, 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 yaar nacho, 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 kachhi meri jaise nacho, 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 kichu kaatala.
this nonsense? You two, out! No, Jake, I've had enough of you bullying. गूंज ढोल ऐसे देखो धन्ना के रोगी नाचे, शोर सुन लो है धमाका जैसे शेर हाथी नाचे। देखो दिल का ये मेला यार अपने साथ नाचो, एड़ियों के जोरों पे तुम धड़ाक देसी नाचो, पसीना माथे का चमके दम के ऐसे नाचो। हाँ जा छोरे, हाँ जा गोरे, हाँ जा छोरे, नाचो 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 वीर नाचो, नाचो 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 यार नाचो, नाचो 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 आज वाला राग छेड़ा नाचो, नाचो 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 उसने चक्का लागे जीता नाचो। বুকু পাতি মরি জানো যদি হয় জানো না জানা দিগানা ওয়া মাসানো যায় জানা DJ Tadeo, DJ Raulito. ¡Viva! 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 Bueno chicos, en voces y en off DJ Raulito, y en bases y remix DJ Tadeo. Y para todos aquellos que le cortan el pistón, no vamos a decir nada, simplemente chao, nos vemos, hasta la próxima entrega.